Hello everyone. মই Rahul Yein আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণী 3.1 সো আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰো। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাস 6ৰ অনুশীলনী 3.1 অনুশীলনী 3.1 ইয়াতে আমাৰ প্ৰথমতে কি দিয়া আছে অনুশীলনী 3. তলৰ সংখ্যাবিলাকৰ সকলোবোৰ আৰু উৎপাদক লিখা। সো আমি কি কৰিম 3.1 ৰ 1 নম্বৰৰ আমাৰ কি আছে 1 নম্বৰ আমাৰ আছে তলৰ সংখ্যাবিলাকৰ সকলোবোৰ উৎপাদক লিখা। সো এতিয়া আমি প্ৰথমতে আমি লম 1 নম্বৰ আমাৰ কিমান আছে 24 আমি উদাহৰণস্বৰূপে 24 লৈছো। সো এতিয়া আমি কি কৰিম 24 ৰ আমাৰ কি আছে কি উলিয়াব লাগিব উৎপাদক। তো আমি কি কৰিব লাগিব আমি জানো যে কি আমি কি জানো উত্তৰ হ'ব তেনা উদাহৰণস্বৰূপে আমি জানো যে উৎপাদক উলিয়াব গ'লে তাৰ কি হয় উৎপাদকবোৰ আমি উলিয়াব লাগিব। সো আমি সেই কাৰণে প্ৰথমতে কি কৰো 21 ৰ লগত কি পূৰণ কৰিম 24 আৰু কি আছে আমাৰ 24 ৰ লগত আৰু কিহে বাৰ যাব আমাৰ 2 * 12 তাৰ পিছত আমাৰ কি যাব 3 ৰে বাৰ যাব 24 3 পূৰণ 3 কি হ'ব আমাৰ 8 3 নম্বৰ হ'ল 4 নম্বৰত আমাৰ কি হ'ব 4 * 6 মানে কি হ'ব আমাৰ ইয়াতে আমাৰ এনেকুৱা হ'ব এনসাৰটো * 24 আমাৰ ইকুৱেল টু কিমান হ'ব 24 2 * 12 আমাৰ ইনটু কিমান হ'ব 24 3 * 8 আমাৰ কি হ'ব 24 আৰু 4 * 6 আমাৰ কিমান হ'ব 24। সো আমাৰ এতিয়া আমাৰ 24 ৰ আমাৰ উৎপাদক হ'ব কি আছে আমাৰ প্ৰথমতে 1 তাৰপিছত আছে 2 সৰু সংখ্যাৰ 5 টাইম বহাব লাগিব তাৰপিছত আছে 3 তাৰপিছত হ'ব আমাৰ 4 তাৰপিছত আছে কি 5 to 9 তো 6 তাৰপিছত আছে আমাৰ কি 8 তাৰপিছত আছে আমাৰ 8 ৰ পিছত আছে আমাৰ 12 আৰু লাষ্ট আমাৰ কি আছে 24 আমাৰ 24 ৰ উৎপাদকবোৰ হৈছে 1 2 3 4 6 8 12 আৰু 24 আমাৰ এনসাৰ হ'ব এটো। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।
ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে নাপাহৰিব আজিলৈ বাই বাই ইমানেই ভিডিঅ'